গা ধুই কেনে লাগিল? মজা লাগছে। কেনে লাগিল কো? বহুত মজা। পুৰা জংঘলৰ মাজে মাজে গাইজ। বেগ চেগ লৈছোঁ ইফালে গোটেইবিলাক আছে। গামছা গামছা ধুই লৈছোঁ। গা ধুমে আৰু যদি পানী আছে। ৱাও অ বাঘ আছে বোলে আকলা নাথিবি হা। বাঘ আহিব লাগে। তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। তো আজি আমি যাই আছোঁ মদন কামদেৱ আৰু লগতে এটা ৱাটাৰফল। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। মোৰ লগত আছে চাৰ্জুল। তো গাইজ আমি যাই আছোঁ ৱাটাৰফল এটা এক্সপ্ল'ৰ কৰিবলৈ। একদম সৰু ৱাটাৰফল হয়। তো চাই থাকক আপোনালোকে। অ' চিনি পা নে নাপা? অ' ছাৰ চিনি পা নে নাপা? তো আমি যিটো ৰৈছিলোঁ ইয়াতে ফাইনেলি যিটো আহি পালে। আমি যাম ৱাটাৰফলত আৰু ৱাটাৰফলৰ নাম চাম নাজানো বাৰু। মদন কামদেৱৰ ইফালে আছে। তো যাম আমি বেগ চেগ লৈছোঁ ইফালে গোটেইবিলাক আছে। গামছা গামছা ধুই লৈছোঁ। গা ধুমে আৰু যদি পানী আছে। যদি পানী নাই কি কৰিম উপায় নাই চাই পেলাই গুচি আহিম। তো চাই থাকক গাইজ এটা হিডেন ৱাটাৰফল চাব যাই আছোঁ। তো গাইজ ইয়াৰ পৰা মটো ব্লগিং ষ্টাৰ্ট হ'ব। যিটোৱে মাউণ্ট ফিক্স কৰি আছে। তো এতিয়া আমি যাম। তো চাই থাকক আপোনালোকে। তো গাইজ এতিয়া আহি পালোঁ মদন কামদেৱ আৰু ইয়াতে ছোৱালীবোৰে ফুৰিব আহিছে যিহেতু আজি ছানডে। তো আপোনালোকে আহিব পাৰে ছানডে হওক বা হলিডেৰ দিনাই হওক। বাইদা চাৰিআলিৰ পৰা 5 কিলোমিটাৰমান সোমাই আহিব লাগে। আৰু আমাৰ ওচৰৰ মানুহখিনি ভালদৰে জানেই ইয়াত 1 জানুৱাৰীৰ দিনা মানে বহুত মানুহ হয়। পূৰা মানে ফিল আপ হৈ যায়। এইবোৰ জেগা পূৰা ফিল আপ হৈ যায়। তো এটা পিকনিক প্লেচ বুলিয়ে ক'ব পাৰি সৰুকৈ এটা পিকনিক প্লেচ। তো এইবোৰ আছে মানুহ বহুত আহিছে। আৰু ইয়াতে এই লেফ্ট চাইডে এখন পাৰ্ক আছে একদম ধুনীয়া পাৰ্ক। তো আপোনালোকে আহিব পাৰে নেচাৰেল ভাইবছ এটা পাব। তো আপোনালোকে চাই থাকক ওপৰ ফালে যাম। বেছি নেদেখাওঁ মদন কামদেৱৰ দীঘলীয়া ভিডিঅ' কৰিব গ'লে এক্সপ্ল'ৰ কৰিব লাগিব গোটেইখিনি। এই পাহাৰৰ ওপৰে চোপৰে উঠি যাব লাগিব। কিন্তু আমি এনেই ইয়াতে এবাৰ সোমাই দিলোঁ। এই ওপৰত এটা মিউজিয়াম আছে। এতিয়া আমি ইয়াৰ পৰা যাম এটা ৱাটাৰফল একদম পাহাৰৰ মাজত আছে। তো আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। চাওক গাইজ কি মজা ৰাস্তা। এইফালে আছে ৱাটাৰফলটো চাৰিওফালে চিনি পায় সেইকাৰণে আগে আগে গৈ আছে। তো গাইজ আজিৰ ৰাইডটোৰ নাম হৈছে আনপ্লেন ৰাইড। কাৰণ আজি আমাৰ ফুৰিব অহাৰ কোনো প্লেন নাছিল, হঠাতে হৈ গ'ল। তো আজিৰ ৰাইডটোৰ মেইন লিডাৰ হৈছে চাৰ্জুল ভাই। তাৰ কাৰণে আজি ৰাইডত ওলাই আহিছোঁ। আৰু সি আগতে আহিছিল এবাৰ 2 বছৰমান আগত। সেইকাৰণে সি ভালদৰে চিনি পায়। সি আগত গৈ আছে, মোৰ লগত আছে জিতু। আমি তিনিওজনে গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। গাইজ ৱাটাৰফল যাই আছোঁ পাৱাই নাই গাইজ। তো গাইজ এনেকৈ আহি এটা সৰু ৰাস্তা দেখিলোঁ। ইহঁতেও গাড়ীকেইখন শ্ল' কৰিছে যিহেতু চাৰ্জুলে চিনি পায়ে এইফালে যাব লাগিব। এইফালে পাহাৰ আছে যিহেতু ৱাটাৰফলটোও থাকিব। এইফালে আগতে বহুত আহিছোঁ কিন্তু এই ৰাস্তাটোৰে সোমোৱা নাছিলোঁ। তো আজি প্ৰথমবাৰ আহিলোঁ এইফালে। সেই ৰাস্তাটোৰে আহি আকৌ ৰাইট চাইড ল'ব লাগে। গাইজ অফ ৰোডিং আছে।
ইয়াতে মই আছোঁ যে মানে ৰিপৰ্ট থাকিলে ভাল নালাগে না আজি হাই ফাই পানী হৈছে তো গাইজ এতিয়া আহি পালোঁ ৱাটাৰফল তো আপোনালোকে চাই থাকিব আমি গাড়ীকেইখন ইয়াতে পাৰ্ক কৰি দিলোঁ তো আমাৰ দাদা আছে দাদাই ইয়াতে ৰখিব যা দি থৈ যায় এটা 20 টকা পিছদিনালৈ যা 20 টকা কৈছোঁ পাবি যা মোক লগ এতিয়াই পাই থাকোঁ চাব গাড়ীখন অঁ মই আছোঁ যে পাব তো গাইজ এতিয়া যাই আছোঁ আমি ৱাটাৰফল ইয়াতে যে ৱাটাৰফলটো আছে বেছিভাগ মানুহ নাজানে তো আপোনালোকে চাই থাকক গাইজ গা ধুম ইয়াত গাইজ আমি এনেকৈ জংঘলৰ মাজে মাজে গৈ আছোঁ ৱাটাৰফলটো ইয়াতে আছে চাউণ্ড শুনিব পাইছেই চাগে তো আপোনালোকে চাই থাকক ইয়াত যে ৱাটাৰফল আছে বেছিভাগ মানুহে নাজানে হিডেন ৱাটাৰফল হয় এইটো এইখিনি জেগাক পূব নগৰ বুলি কয় পূব নগৰ আমি মদন কামদেৱৰ কেবিনেৰে আহিছোঁ আপোনালোকে দেখাই পাইছে এইটো চাওক ৱাটাৰফল এইবোৰ পানী শুনিছেনে গাইজ ৱাটাৰফলৰ একদম কি চাউণ্ড ওলাই আছে পানীৰ তো গাইজ চাওক এয়া পানী বহুত জোৰেৰে আহি আছে পানী পুৰা স্পীডত আহি আছে গাইজ চাওক তো আগলৈ যাই আছোঁ চাই থাকক আপোনালোকে পুৰা জংঘলৰ মাজে মাজে গাইজ সৰু সুৰা এটা ট্ৰেকিং পানী ক'ৰ পৰা আহিছে মেইন জেগাটো ওপৰত আছে চাগে ওপৰত নেকি চাওচোন এবাৰ গাইজ ভাগত ধৰিছে আৰু ওপৰত যাব লাগিব ৱাও এইবোৰ পানী আহিছে গাইজ কিন্তু আমি মেইন ডেষ্টিনেশ্যনটো বিচাৰি পোৱা নাই ক'ত আছে ক'ৰ পৰা পানী আহিছে তো চাই দিয়ক আপোনালোকে বাঘ আছে বোলে আকলা নাথাকিবি একেলগে গ'ল কি কয় গাইজ বাঘ আছে বোলে ইয়াত পাহাৰটো যেনেকুৱা পাহাৰত থাকিব লাগে কাৰণ একদম ভয়ানক দেখোন ইমানে জংঘল আৰু বাঘৰ আগতহে পৰিব লাগিব তো গাইজ মেইন ডেষ্টিনেশ্যনটো বোলে এইখিনিয়ে তো গাইজ আমি আহি পালোঁ এতিয়া ৱাটাৰফলটো এইটোৱে হৈছে হিডেন ৱাটাৰফল আৰু এইটো আছে পূবনগৰ বুলি এখন ঠাই আমি যোনপিনেৰে আহিছোঁ মদন কামদেৱ হৈ আৰু মাল্টা কাটা হৈও আহিব পাৰি তো আপোনালোকে আহিব ইয়াত গা ধুব পাৰিব একদম পূৰা পাহাৰৰ ওপৰত জংঘলৰ মাজত আছে টেকনিক লাগবে না গা ধুই থকাতে কোনোবা পৰা আহি কোনোবা এটা খুব জোকাব মই মোবাইলটো লৈ যাব এনেকৈ লৈ যাওঁ এতিয়া আমি গা ধুম তো আপোনালোকে চাই থাকক
তো ভাই গা ধুই কেনে লাগিল মজা লাগছে গা ধুই কেনে লাগিল কো মজা তো গাইজ গা চা ধোৱা হৈ গ'ল এতিয়া ঘৰত যাম তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বাই বাই গাইজ তেতিয়ালৈ নেক্সট ভিডিঅ' এটাত লগ পাম হৈছে না ইমান দেৰি লাগে তোৰ সেইটো তই একদম গামছা লৈছে তই হাফ পেণ্ট আনিছে আমাক চা ফৰ্মেলিটি থাকিব লাগে বস্তু চিষ্টেমত যাব লাগে হচিছ